হাই বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ দিনটো বহুত স্পেচিয়েল, আপোনালোকে গম পাই আছে। আজি স্বাধীনতা দিৱস যিহেতুকে, ঠিক আছে। আজি স্বাধীনতা দিৱসৰ দিনটো কি কৰোঁ, কি নকৰোঁ, আজি গোটেই দিনটো ব্লগ আপোনালোকক দেখাই থাকিম, ঠিক আছে। আজি মানে কি হ'ল, ৰাতিপুৱাই মানে যোৱাৰ আগতে মানে ৰাতিপুৱাই মানে গাহৰি আনি মানে মজাছে গাহৰি বনাই লৈছোঁ। যুগলদা পূৰা লাগি আছে। গাহৰি মানে বইল বনাইছোঁ। আজি 15 আগষ্ট বুলি স্পেচিয়েল কিবা এটা কৰিছোঁ আৰু ওলাই যাম। তাৰপিছত এয়া মান ধনিয়া কাটি থৈছোঁ, আলু স্কচ বঢ়িয়াকৈ আৰু ঠিক আছে। আপোনালোকে চাই থাকিব। আজি মানে স্পেচিয়েল মানে খানা খাম বুলি ভাবিলোঁ, সেইটো ভাবিলোঁ গাহৰি বইল খাম। গাহৰিৰ লগত স্কচ আৰু তেনেকৈ মান ধনিয়া তেনেকৈ বইল কৰি খাম আৰু কেনেকৈ বনাওঁ আপোনালোকক দেখাই আছোঁ, ঠিক আছে। খাই বৈ তাৰপিছত আৰু ওলাই যাম আৰু যিহেতুকে টাইম হৈ গ'ল, মানে পতাকা উত্তোলন কৰা, ফ্লেগ হোষ্টিং কৰা টাইম পাৰ হৈ গ'ল যিহেতুকে, সেইটো কাৰণে ভাবিছোঁ খাই বৈ আস্তেকৈ ওলাই যাওঁ, ঠিক আছে। আপোনালোকে চাই থাকিব। এয়া আমাৰ গাহৰি পূৰা একো অইল নিদিয়াকৈ মানে শুকান কেৰাহীত ভাজি মানে ইয়াৰ পৰা তেল উলিয়াই দিছোঁ, মানে পূৰা ৰঙা কৰি এবাৰ দিছোঁ পূৰা তেল উলিয়াই গৈছে। মজা আছে মানে, এনেকৈ খালে একো প্ৰব্লেম নাই মানে উইদাউট অইলত, মানে গাহৰিটো যিহেতুকে পূৰা মজা টেষ্টি হ'ব আজি খানা। গুগলত দিছে পূৰা ভোক লাগিলে বোলে গুগলত পূৰা দিম আৰু ইয়াৰ পৰা নহৰু খুন্দি থৈছোঁ। এইটো মান ধনিয়া, এইটো ৰাইজে মানে চিনি পায় নাই বাৰু? পায় চাগে, চবেই চিনি পায়। এইটো মজা বস্তু, কিন্তু এইটো মাংসত দি খালে মানে আল্টিমেট টেষ্ট, মানে স্মেলটো বহুত মজা। এইটো আপোনালোকে ট্ৰাই কৰি চাব এইটো ডিছ। এতিয়া মজাছে লৰাই অলপ দেৰি ইয়াক ল' ফ্লেমত মানে ঢাকি থৈ দিম। অলপ দেৰি ঢাকি থৈ দিম, তাৰপিছতে আলু আৰু স্কচ দি দিম। অ'কে, পূৰা এতিয়া 10 মিনিট পূৰা কেৰাহীত ভাজি 10 মিনিট হৈ গ'ল। এতিয়া অকণমান লৰাই দিওঁ। এতিয়া আৰু আলু দিব পৰা হৈ গ'ল। আলু স্কচটো এতিয়া পূৰা দি দিওঁ। মজা আছে, ভৰি আছে। এইটো আকৌ মানে সিজাব লাগিব ল' ফ্লেমতে, মানে আধা ঘণ্টামান আকৌ সিজাব লাগিব এইটো। পূৰা বঢ়িয়া আছে, লৰাই দিওঁ। ইয়াত মানে হালধি এড নকৰোঁ মই, মানে বইলত মানে যিহেতুকে হালধিটো এড কৰিলে ইমান ভাল নালাগে, মানে দৰকাৰ নাই। বাকীটো আৰ্টিফিচিয়েল মছলা একো মই ইউজেই নকৰোঁ ইয়াত। ডাইৰেক্ট নহৰু আদা মানে বছ সেইটোৱে মানে মজা আল্টিমেট টেষ্ট এটা হয় মানে, ঠিক আছে। আপোনালোকে মজা আছে, ট্ৰাই কৰি চাব। নিমখটো অলপ দি দিওঁ, নিমখটো দিব থাকিলে বঢ়িয়া আছে। নিমখটো অলপ দি দিওঁ, নিমখটো সোৱাদ অনুযায়ী দি দিওঁ। যিহেতুকে ইমান পানী নিদিওঁ, ইমান নিমখ দৰকাৰ নাই জোখত। বছ এতিয়া নিমখটো দি মেলি অকণমান লৰাই দিওঁ। বঢ়িয়া আছে। বছ এতিয়া লৰাই মেলি হৈ গ'ল। এতিয়া ঢাকি দিওঁ একদম পূৰা ল' ফ্লেমত, মানে আধা ঘণ্টামান ৰাখি দিম। এতিয়া পূৰা আধা ঘণ্টা হৈ গ'ল। এতিয়া অকণমান লৰাই দিওঁ। চাওঁ না কি মজা আছে, তেল কেনেকুৱা ওলাই গৈছে। আলুটো অলৰেডি সিজি গৈছে, আলু স্কচ অলৰেডি সিজি গৈছে। কি আল্টিমেট হৈছে চাওঁ না, অইল কি মজা আছে। গাহৰিৰ পৰা তেল ওলাই গৈছে উইদাউট অইলত, মানে একো তেল নিদিয়াকৈ বনাইছোঁ। তথাপিও মানে গাহৰিৰ পৰা তেল মানে পূৰা ওলাই গৈছে। তেলটোৰ পৰাই মানে পূৰা সিজি গৈছে। কি আল্টিমেট, মানে বহুত মজা টেষ্টি হয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব নিশ্চয়। আৰু গাহৰি বুলি ক'লে মোৰতো এনেও ফেভাৰিট। গাহৰিটো খাবলৈ কমাইছোঁ, তথাপিও লোভটো সামৰিব নোৱাৰি না। গাহৰি লাগিবই। এতিয়া নহৰু অকণমান দি দিওঁ। এতিয়া নহৰু আছে, নহৰু অলপ দি দিওঁ। খুন্দি থোৱা মানে নহৰু আছিলে, অলপ দি দিওঁ। বাকীটো অলপ পিছত দিম আৰু। নহৰু অলৰেডি আগত দিছোঁৱে বাৰু। মই দিছোঁ মানে মাজে মাজে আকৌ ফ্লেভাৰটো আহিবলৈ, মানে ভাল বনাই থাকোঁতে মানে ভাল বনাই থাকিলে মানে ভাল লাগে ন, মানে টেনডেঞ্চিটো বেছি বাঢ়ি যায়, মানে খাওঁ লাগি থাকে ন। সেইকাৰণে আৰু অলপ দি দিছোঁ, আৰু মজা স্মেল আহি থাকিব, ঠিক আছে। এতিয়া প্ৰায় হৈ গৈছে আৰু অকণমান আৰু মানে 2 মিনিটমান জাষ্ট মানে পানী অকণমান দিম, মানে অকণমান ঢাকি লওঁ। বঢ়ি আছে। মান ধনিয়াটো এতিয়া কাটিম, পানী অকণমান দি দিছোঁ। তাৰপিছত এতিয়া বঢ়ি আছে, এইটো মান ধনিয়া যিটো নহয়, এইটো বঢ়ি আছে, ধুই থোৱা আছে, এইটো বঢ়ি আছে, কাটি দিওঁ। বঢ়ি আছে, অলপ সৰু সৰুকৈ কাটি লৈছোঁ।
মান ধনিয়া মানে অলপ সৰহকৈ দিছোঁ মানে মান ধনিয়া সৰহকৈ দিলে কি হয় মানে মজা লাগে মানে টেষ্টটো তাৰ পৰা মাংস পূৰা উতলি গৈছে মানে একো মানে হেৰি নকৰাকৈ উইডত মানে অইলত মানে পূৰা ভাপতে মানে আলুটো সিজাই দিলোঁ এনেকৈ ভাপতে মানে আলু চব্জি এনেকৈ স্কচ এনেকৈ সিজাই দিলে মানে বহুত মজা টেষ্ট হয় মানে এইটো পানী দি দিলোঁ অকণমান দেৰি ইয়াক এনেকৈ উতলাই তাৰপিছত মান ধনিয়াটো দিম এতিয়া জাষ্ট অকণমান এনেই দি দিছোঁ মান ধনিয়াটো পিছত দিম বাৰু এতিয়া অলপ মানে এনেই দি লৈছোঁ এই নহৰুকণ আছিলে বাকী নহৰুকণ মই দি দিছোঁ এইটো বইল গোটেই হেৰি হৈ যাব আৰু অলপ সিজক স্মেলটো সোমাওক মাংসত এনেকৈ আকৌ 10 মিনিটমান চাওঁ ঢাকি তাৰপিছত আৰু এয়া আমাৰ খানা ৰেডি হৈ গৈছে অলৰেডি কি আল্টিমেট হৈছে মজা দেই কি আল্টিমেট হৈছে এতিয়া মানে পূৰা খানা তৈয়াৰ হৈ গৈছে এতিয়া মান ধনিয়াটো বাকী যি মান ধনিয়াটো আছিলে এই মান ধনিয়াটো ওপৰত মানে দি দিওঁ পঢ়ি আছে এইটো দি দিওঁ স্মেলটো আহিব মান ধনিয়াটো দি অকণমান টাইম মানে 1 মিনিটমান ঢাকি দিওঁ এইটো বস্তুটো 1 মিনিটমান ঢাকি দিলে কি হয় মানে স্মেলটো মানে ৰৈ যাব মানে বহি আছে মানে তাৰপিছত আৰামছে খাম আৰু কি আল্টিমেট স্মেল মাৰিছে যুগলা পূৰা একদম ভোকত আছে আজি যুগলা নহ'ব নহয় গাহৰিটো আল্টিমেট মজা টেষ্ট আছে কিন্তু পূৰা দিছে যুগলে তামাম ভাল হৈছে আপোনালোকে খাব ইয়াৰ পৰা খানা বাঢ়ি ল'লোঁ বিন্দাছ মাংসডোখৰ টেষ্ট কৰোঁ কৰা আল্টিমেট টেষ্ট আছে আপোনালোকে এইটো ডিছ পূৰা ট্ৰাই কৰি চাব বইল গাহৰি মানে কি হয় বইলকৈ বনালে মানে আল্টিমেট টেষ্ট হয় ইয়াত মানে এক্সট্ৰা একো মছলা দিব নালাগে আদা নহৰুৱে মেইন মানে ঠিক আছে আপুনি পূৰা খানা এনজয় কৰোঁ ঠিক আছে আপোনালোকে চাই থাকক আপোনালোকে ট্ৰাই কৰিব ঠিক আছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকৈ মৰম দি থাকিব এতিয়া কি হয় আমাৰ ফেমিলিটো মানে বহুত সৰু হৈ আছে আপোনালোকে বঢ়াই দিয়ক আমাৰ ফেমিলিটো ডাঙৰ হৈ দিয়ক যিহেতুকে আপোনালোকে ছাপোৰ্ট কৰক এনেকৈ ভাল ভিডিঅ' আগবঢ়াই থাকিম কিন্তু মই আগতে কণ্টিনিউ কৰিব পৰা নাই কিন্তু এতিয়া পটাপট কণ্টিনিউ কৰি থাকিম ভিডিঅ' আপোনালোকে একো টেনশ্যন নল'ব পূৰা এই ভাই আজি পূৰা সপ্তাহত 2-3টা ভিডিঅ' দিবই মানে পাক্কা দিব এই তোমাৰ নহৰু লৈ আহা মানে নহৰু বিনা মানে মোৰ একো কাম নহয় মানে ভাত খাওঁতে মোৰ নহৰু এফুটা লাগে মানে নহৰু লৈ নহৰু এইটো তোমাক মানে শুই উঠিছে শুই উঠিয়ে ডাইৰেক্ট খানা খাবলৈ কৈছে কোনে দিব ইয়াক শুই উঠিয়ে খানা বিচনাতে কোনে খানা দিব মজা আছে এই নহৰুটো কোনে গুচাই দিব চাচাই গুচাই দিব নেকি নহৰু গুচাই নাই মজা আল্টিমেট আছে একদম ইয়াৰ গ্ৰেভিটো মানে আল্টিমেট আছে এইটো যিটো স্পষ্ট নহয় থেংক ইউ তোমাৰ আমাৰ এইটো ডেকা ল'ৰা এনি টাইম মানে হেডফোন লগত থাকে মানে ইয়াৰ থাকিবই নতুনকৈ প্ৰেমত পৰিছে না খোৱা তোমাক খোৱা আমাৰ ইয়াৰ বাবা কামদেৱ শুই উঠিছে শুই উঠিয়ে ডাইৰেক্ট ভাতৰ থালি লগাইছে লিজুচ ভাই পৰা মাংস ল'লা লিজুচ ভাই কেনেকুৱা কেনেকুৱা আছে গাহৰিটো স্পষ্ট বহুত ভাল লাগিছে একদম আল্টিমেট 15 আগষ্ট বুলি ইণ্ডিপেণ্ডেন্স ডে বুলি ভালে বনাইছা তুমি ফাইনেলি আমাৰ মনজিত ভাই আহি গ'ল পূৰা ফৰ্মেলত মন্দা আজি মজা ঠিক আছে মন্দা কি আজি পূৰা ফৰ্মেলত মানে পূৰা টিপ টপ মানে এইফালে জোতা চাৰ্ট মোৰ মানে দুটাই জিন্স
দুইটা আজি দুইটো আহিছোঁ ফৰ্মেল পেণ্টৰ লগত টি চাৰ্ট পিন্ধিব নোৱাৰি না সেইকাৰণে চাৰ্ট পিন্ধি আহিছোঁ ভাল জাগিয়া বুলি নকৰিছে ঠিক আছে ফ্ৰেণ্ডসকল ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত দেখাই আছোঁ আমি কি কৰিলোঁ 15 আগষ্টত আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ থেংক ইউ বাই বাই